আপুনি জানেনে আপোনাৰ জীৱনটো এতিয়া য'ত আছে ই আপোনাৰ ভাগ্য নহয় ই আপোনাৰ দৈনিক অভ্যাসৰ ফল আৰু সঁচা কথাটো কি জানেনে আপুনি ব্যস্ত নহয় আপুনি ভুল দিশত ব্যস্ত যদি আপুনি একেদৰে থাকি যায় এক বছৰৰ পিছতো আপোনাৰ জীৱন একে থাকিব কিন্তু মাত্ৰ 5টা অভ্যাসে এই সকলো হলনি কৰিব পাৰে প্ৰথম সকলোৰে আগতে উঠা সফল মানুহ আৰু সাধাৰণ মানুহৰ মাজত ডাঙৰ পাৰ্থক্যটো ট্যালেন্ট নহয় ই হৈছে তেওঁলোকে দিনটো কেনেকৈ আৰম্ভ কৰে আপুনি যদি দেৰিতে উঠিছে আপুনি আগতেই পিছ পৰি গৈছে মাত্ৰ 30 মিনিট আগতে উঠা আৰম্ভ কৰক দ্বিতীয় ফোন কন্ট্ৰোল কৰা আপুনি নিজৰ জীৱন নিয়ন্ত্ৰণ কৰিব বিচাৰে কিন্তু ফোনে আপোনাক নিয়ন্ত্ৰণ কৰি আছে স্ক্ৰল কৰি কৰি আপুনি আন মানুহৰ জীৱন চাই আছে নিজৰ জীৱন গঢ়া নাই এইটো বন্ধ কৰক দিনত মাত্ৰ 20 মিনিট শিকক এক বছৰত আপুনি চিনিব নোৱাৰা মানুহ হৈ যাব চতুৰ্থ নিজৰ লগত সময় কটোৱা সঁচা কথা বেছি মানুহে নিজৰ জীৱনটো কিয় জীয়াই আছে সেয়া জানিব নিবিচাৰে 10 মিনিট নিজৰ লগত বহক নিজৰ প্ৰশ্ন কৰক মই কি বিচাৰো পঞ্চম কনসিস্টেন্সি মোটিভেশন আহে আৰু যায় কিন্তু ডিসিপ্লিন থাকিলে আপুনি আগবাঢ়ি থাকিবই ধীৰে গৈছে নেকি সমস্যা নাই কিন্তু ৰৈ গলে হেতুহে সমস্যা কনসিস্টেন্সি মানে পারফেক্ট হোৱা নহয় মানে এৰি নিদিবা মনত ৰাখিব আপোনাৰ জীৱনটো এক্সিডেন্ট নহয় ই আপোনাৰ সিদ্ধান্তৰ ফল